আজি মোৰ প্ৰথম মোটো ব্লগিং ভিডিঅ' সম্পূৰ্ণভাৱে। সেইদিনা মই কেমেৰাটো লগোৱাৰ সময়ত আপোনালোকক অলপ দেখাইছিলোঁ শেষৰ ফালে। আজি আপোনাৰ সম্পূৰ্ণ ভিডিঅ' দেখাম মোটো ব্লগিঙৰ ভিডিঅ'। বলকচোন কেনেকুৱা হয় ফাৰ্ষ্ট ভিডিঅ'টো। আমি মানে জাজিয়াবাৰী বুলি কয় এইটো, জাজিয়াবাৰীৰ চকেদি সেনেকৈ সোমাই যাম। এইটো আপোনাৰ একদম তামোলপুৰ দিব পাৰে, আমি শ্বৰ্টকাট কৰি যাম মানে। এইটো আপোনাৰ খাটিকুচি বুলি কয়, খাটিকুচি এটা বুলি এটা জেগা আছে। এনেকৈ চিধাই আপুনি যাব পাৰিব। দুপৰীয়াৰ সময় খাটিকুচি ইয়াতে বজাৰ হয়, ডাঙৰ বজাৰ হয়। আমি বজাৰৰ কথা ফালে নাযাওঁ বাৰু, তো দেখা যাক। পথাৰবিলাক এতিয়া শুকান, পৰিৱেশ শুকান, সকলো শুকান হৈ আছে। বৰষুণৰ খুবেই প্ৰয়োজন। লাহে লাহে বাৰিষা আহিব আমাৰ ইয়াতে, আমাৰ উত্তৰ পূৰ্বাঞ্চলত। বিশেষকৈ বেলেগৰ কথা নকওঁ, বাৰিষাৰ আগমন হ'ব উত্তৰ ভাৰতত। তো পাতবিলাক এতিয়া ওলাই আছে, পুৰণা আছে যদিও নতুন পাত ওলাই আছে লাহে লাহে। তো যেতিয়া সম্পূৰ্ণভাৱে ওলাব, এটা ধৰণীয়ে নতুন মানে কি সাজ পৰিধান কৰিব, ইমান ভাল লগা হ'ব। এই ৰাস্তাটোৰে কথাটো ক'লোঁ, যেতিয়া ধানৰ সময়ত দেখাইছোঁ আপোনালোকক, যেতিয়া ধান পথাৰত ব্যস্ততা থাকে, ধানবিলাক ওলাই, তো আপোনালোকক দেখাইছোঁ। মোৰ ভিডিঅ'ত যিসকলে চোৱা নাই চাই ল'ব। তো তামোলপুৰ যাওঁ বুলি এটা ভিডিঅ' আছে, তাতেই আছে কিছু অংশ। তো বন্ধুসকল, তামোলপুৰ আমি এতিয়া বৰ্তমান ইণ্টাৰনেশ্যনেল হাইৱেত আছোঁ। অলপ কাম আছিলে, কামখিনি কৰি ল'লোঁ। তো আমি গৈ আছোঁ ভূটানৰ ফালে, কুমাৰীকাটা। তামোলপুৰ এইকাৰণে মোৰ ভাল লাগে, মোৰ সৰুকালি ইয়াতে স্মৃতি জড়িত আছে। তো সৰুকালি মই ইয়াতে অতিবাহিত কৰিছোঁ, 4 বছৰ 5 বছৰলৈকে ইয়াতে আছিলোঁ। আৰু তামোলপুৰ শংকৰদেৱত পঢ়িছোঁ মই, এখন বিখ্যাত আপোনাৰ তামোলপুৰৰ বিদ্যালয়। যিখিনি দেখা পাইছে আজি, তো বৰষুণ দিলে বেছি ভাল লগা হৈ উঠিব, কাৰণ জীপাল হৈ উঠিব পৃথিৱীখন, পৰিৱেশ সুন্দৰ হৈ উঠিব, সতেজ হৈ উঠিব। এতিয়া ধূলি বালিৰে অলপ
অলপমান গছ গছবিলাক অলপ লেতেৰা হৈ আছে, পৰিৱেশটো অলপ ধূলি ধূলি হৈ আছে। তথাপি মোক এতিয়াও কৈছোঁ মানে ভাল লাগে, এটা সুন্দৰ পৰিৱেশ দেখা পায়। তো গোটেই ভূটান বোলে খোলা দিয়া নাই, মই যিমানখিনি খবৰ পালোঁ। গতিকে আমি বোলে একদম নাযাওঁ, তথাপিও যিমান মানে দেখাম আপোনালোকক, অলপমান দূৰৰ পৰা দেখাম আজি। তো ভাবি আছিলোঁ যে ভিতৰৰ পৰা আজি আপোনালোকক দেখাম, কিন্তু নোৱাৰিলোঁ। তাৰ কাৰণে চৰি, হয়তো কেতিয়াবা আশাটো পূৰণ হ'ব। বৰষুণৰ কাৰণে খোলা দিয়া নাই ভূটান গেট, আমাৰ ইণ্ডিয়ান এণ্ট্ৰি নাই। বাক্সা ডিষ্ট্ৰিক্টত আছোঁ মই, LiQWYD বিষয়। ভাল লাগিছেনে আপোনালোকৰ? জনাব। আজি মোৰ প্ৰথম মটো ব্লগিং ভিডিঅ'। ভাল নহ'বও পাৰে দিয়কচোন, নিমিলিবও পাৰে কেমেৰা ঠিকমতে। তো কিবা আছে যদি কমেণ্টত জনাব আপোনালোকে। মানে কি কম, তাক বাইকৰ জাপৰ থাক अबे क्या हुआ रे, क्या हुआ? মানে এটা পৰিৱেশ দেখা পাইছেনে আপোনালোকে? যেন বৰ্ডাৰ কিবা এটা আছে, দেশৰ সীমাৰ কাষে যেন পাইছে, এনেকুৱা এটা অনুভৱ হৈছেনে? আমাৰ বীৰ জোৱানসকলৰ গাড়ী দেখা পাইছে, তাৰমানে পৰিৱেশ এটা অলপ অলপ আহিছে নিশ্চয়, যদি আপোনালোকে অনুভৱ কৰিব পাৰিছে। ভিডিঅ'টো চাই আছে যদি সম্পূৰ্ণভাৱে। ভূটানৰ পৰা নামি অহা এয়া কালা নদী, এইটো এটা অকণমান পিকনিকৰ সময়ত ভাল স্পট আছিলে। এতিয়া আহিছে চাগে যিসকলে চাইছে, কিন্তু বৰ্তমান চাই আছে। তাত ইফালে আৰ্মিৰ কেম্প চলি আছে, তাতে আপোনাৰ চলি আছে। ভূটানৰ কালা নদী আপোনাৰ One.
দৃশ্যটো চাই আপোনালোকৰ বন্ধুসকল আৰু ৰোমাঞ্চকৰ যাত্ৰা এই ভিতৰত যাব পাৰোঁ বন্দে হে আমুচকে हमने कितना दम এখন আপনার সাগরিকা মেনকা সাগরিকা তেল ইয়াতে তেল বিক্রি করা হয় ভুটান তেল কম দামত আনি আমার ইয়াতে 80 টাকা 70 টাকা বিক্রি করে এই কোনো কলমদিরে এটা অঙ্ক থাকে আমি নাজানো মাছদিনে হোক ये संरूप जंकार पाई गलो भूटान গাড়ীবিলাক ৰখাই থৈ দিছে যাব দিব নেকি নিদিব চাগে সেইবোৰ চাই হ'ল কি হয় यहाँ पे कोरोना नहीं है लेकिन भूटान में कोरोना है भूटान का कोरोना हम पे किसका दोष बंदे हैं हम उसके हम पे किसका दोष दबा नहीं दे रहा তো বৰ্তমান আমাক যাব নিদিব দেখা পাইছে আপোনালোকে গেট মাৰি থৈ দিছে Time is standing still as I let go of your cold hand. Eyes are wet but lips are dry and all the things we'd planned were never what you wanted. We've been lying from the start. Guess I knew it, just ignored it. I let go of your cold hand. I guess I saw it coming, yet it took me by surprise. Oh, oh. বন্ধুসকল বেদলাক আমি দেখাব নোৱাৰিলো আজি ভূটানৰ ভিতৰখন বহুতে আহিছে ভূটান তথাপিও এবাৰ যেনেকৈ বাৰ আৰু বাকীখিনি নকওঁ দিয়ক তো এইখিনিওতো ভাল লাগে ন আহে আপুনি নিজৰ বহুতখিনি লগ পাব ইয়াতে ফটো উঠা মানুহ তো বন্ধুসকল ভিডিঅ'টো মই এডিট কৰি থকা সময়ত দেখা মানে মন কৰিছোঁ কথাখিনি যে বাহিৰা চাউণ্ড বহুখিনি হৈছে মানে বতাহ যিটো লাগি আছে কেমেৰাত বা স্পীকাৰত তো সেইকাৰণে এনেকুৱা হৈছে তো আজি প্ৰথম ভিডিঅ' গতিকে মাফ কৰি দিব অন্য ভিডিঅ'ত এনেকুৱা নহয় কিবা এটা চেষ্টা কৰিম তো ঠিক আছে চাই দিয়কচোন আমাৰ গৌৰৱ ভাৰতীয় সেনাৰ কিছু দৃশ্য দেখাম इंडियन आर्मी गान এবাৰ ৰখি দিও ইয়াতে আপোনালোকে চাওকচোন তো বন্ধুসকল আজি মই মটো ব্লগিঙৰ প্ৰথম ভিডিঅ'টো দেখালোঁ আপোনালোকক তো ৰাস্তাতে শেষ কৰোঁ কেনে হৈছে জনাব তো লগ পাম অন্য এটি ভিডিঅ'ত আজিলৈ এৰিছোঁ বাই বাই